হ্যাঁ দোস্ত, ওয়েলকাম বেক মাই ইউটিউব চেনেল। এতিয়া আমি হোজাইলৈ আহিছোঁ। হোজাই এখন নতুন পাৰ্ক বনি আছে। এই পাৰ্কখন দেখিবলৈ আমি আহিছোঁ আৰু আপোনালোকক এই পাৰ্কখন দেখুৱাম আৰু এই পাৰ্কখনৰ ভিতৰৰ কিছুমান ধুনীয়া দৃশ্যবোৰো দেখুৱাম। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হ্যাঁ দোস্ত, ফাইনেলি আমি পাৰ্কখনৰ ভিতৰত আহি গৈছোঁ। এয়া হৈছে পাৰ্কখনৰ ভিতৰৰ দৃশ্য। এতিয়ালৈকে কমপ্লিট হোৱা নাই, বনি আছে। আৰু ইয়াত দেখক, ইয়াত এটা হৰিণাও আছে। এই হৰিণাটো একবাৰ অৰিজিনেল নিচিনা হৰিণা। এইটো বহুত ধুনীয়া হৰিণাটো। ইয়াত দেখক এটা জেব্ৰা, কিমান ধুনীয়া জেব্ৰাটো। আৰু ইয়াত দেখক এটা ময়ূৰটো বহি আছে। আৰু আমি কাষত যাম, গৈ পেলাই আপোনালোকক দেখুৱাম এই ময়ূৰবোৰ কিমান ধুনীয়া। ময়ূৰটো ক'বচোন কমেণ্টত। ইয়াৰ লেজবোৰ কিমান ডাঙৰ লেজবোৰ। ইয়াত দেখক কিমান ধুনীয়া ময়ূৰটো। আৰু ইয়াত দেখক কি এইটো, আৰু এইটো ডাইন'ছৰ দেখকচোন আপোনালোকে কিমান ডাঙৰ ডাইন'ছৰটো। একেবাৰে নদীৰ কাষত বহি আছে ডাইন'ছৰটো। দেখক এটা ডাঙৰ শগুন থিয় হৈ আছে। শগুনটো কিমান ওখ দেখকচোন, এই টাৱাৰৰ খুঁটিত লাগি যাব বুলি। ইয়াত দেখক কিমান ডাঙৰ, আৰু ভৰিটো কিমান ওখ দেখকচোন। আৰু এইফালে দেখক আপোনালোকৰ ঘৰ, এই ঘৰটো কিমান ধুনীয়া, বহুত ধুনীয়া লাগি আছে এই ঘৰটো। তো আপোনালোক আহক, আহি পেলাই এই ঘৰটো দেখক। অপেনিং হোৱাৰ পিছত আহিব, নিশ্চয় আহি পেলাই এই ঘৰটো দেখি যাব। তো দোস্ত, ভিডিঅ'টো কেনেকুৱা লাগিল ক'বচোন, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে ইমানখিনি, টাটা বাই বাই।